Hello everyone, welcome to our channel Assam E-Classes. আজিৰ এই ভিডিঅ'টো মই HS লেভেলত IT সাবজেক্ট পঢ়িব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বনাই আছো। ইয়াত মই বিশেষভাৱে HS ফাৰ্ষ্ট ইয়াৰৰ কোৰ্স কন্টেন্ট সম্পৰ্কে আলোচনা কৰিম। মই ইতিমধ্যে এটি ভিডিঅ'ৰ যোগেদি আমাৰ IT সাবজেক্ট কি হয় বা NSQF ৰ ওপৰত ভিডিঅ'ৰ যোগেদি বুজাই দিছো। যদি আপোনালোকে প্ৰথম ভিডিঅ'টো চোৱা নাছিলে, মোৰ ভিডিঅ' ডেসক্ৰিপচনত গৈ সেই ভিডিঅ'টো চাব পাৰিব। এই ভিডিঅ'টোত মই বিশেষভাৱে HS ফাৰ্ষ্ট ইয়াৰৰ কোৰ্স কন্টেন্ট আলোচনা কৰিব গৈ আছো যে HS ফাৰ্ষ্ট ইয়াৰত যদি কোনবা ছাত্ৰ-ছাত্ৰীয়ে IT বিষয় পঢ়ে তেতিয়াহলে কি টপিক পঢ়িব লাগিব। গতিকে মই এই বিষয়টো ল'ব বিচৰা ছাত্ৰ-ছাত্ৰীসকলক ক'ব বিচাৰিছো যে আমাৰ ইয়াত দুখন কিতাপ থাকিব। এখন হৈছে তোমালোকৰ এমপ্লয়েবিলিটি স্কিল নামৰ কিতাপ আৰু এখন হৈছে তোমালোকৰ জব ৰুল। ইয়াত জব ৰুল মানে হৈছে এটা নিৰ্দিষ্ট পাৰ্টিকুলাৰ স্কিল, যি স্কিলৰ ওপৰত তোমাক সাৰ্টিফিকেট দিয়া হ'ব। যেতিয়া তুমি HS সেকেন্ড ইয়াৰত পাস কৰি যাবা তেতিয়া NSDC ৰ পৰা বা নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক অথৰিটিৰ ফালৰ পৰা এখন সাৰ্টিফিকেট দিয়া হয়। সেইখন গোটেই ভাৰতবৰ্ষত যিকোনো জায়গাত তোমাৰ যিকোনো জব ইত্যাদিত কামত আহিব। প্ৰথমে মই সেই সাৰ্টিফিকেটখনেই এটা স্যাম্পল কপি দেখাব বিচাৰিছো। এনেকা ধৰণৰ সাৰ্টিফিকেট আহিব য'ত লিখা থাকিব যে এইখন সাৰ্টিফিকেট স্কিল ইণ্ডিয়া যি অথৰিটি আছে তেওঁলোকৰ ফালৰ পৰা আহে আৰু ই নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পোৰেচনৰ পৰাও আহিব। তো এইখিনি থাকিব আৰু ইয়াত তোমালোকৰ নাম থাকিব, লগতে কি পঢ়িছা, কি জব ৰুল আছে সেই জব ৰুলৰ নামটো লিখা থাকিব। ইয়াত বেলেগ এটা স্যাম্পল কপিত ফিটনেছ ট্ৰেইনি বুলি দিয়া আছে। তো আমাৰ ইয়াত জব ৰুল HS ফাৰ্ষ্ট ইয়াৰত হৈছে CRM, কাষ্টমাৰ সাপোৰ্ট ৰিলেশনশ্বিপ মেনেজমেন্ট। তো এইখিনি CRM ৰ ওপৰত তোমালোকৰ ইয়াত জব ৰুল আছে আৰু সেই জব ৰুলৰ ওপৰতে সাৰ্টিফিকেট দিয়া হ'ব। আৰু লেভেল, ইয়াত লেভেল হিচাপত থাকে। লেভেল 1 হৈছে 9, ক্লাছ 9ক লেভেল 1 বুলি কোৱা হয় NSQFত। এনেদৰে লেভেল 2 হৈছে ক্লাছ 10, 3 হৈছে 11 আৰু 4 হৈছে 12। যেতিয়া তোমালোকে 12 লৈকে পাস কৰি যাবা, 12 পাস কৰিবা, তেতিয়া তোমালোকক এনেদৰে সাৰ্টিফিকেট দিয়া হ'ব লেভেল 4 পাস হৈছা বুলি, আৰু এইখন সাৰ্টিফিকেট অল ইণ্ডিয়া লেভেলত ভ্যালিড হ'ব। এতিয়া আহিছো আমাৰ কোৰ্সত কি থাকিব, কি টপিক আছে। প্ৰথমে মই কিতাপ দুখন দেখাব বিচাৰিছো। তোমালোকে যেহেতু HS ফাৰ্ষ্ট ইয়াৰত এডমিশন লৈছা, গতিকে প্ৰথমে যদি IT সাবজেক্ট পঢ়া, ইয়াতে IT আমাৰ জব ৰুল HS ফাৰ্ষ্ট ইয়াৰৰ এইখনে হৈছে কিতাপ আৰু ইয়াতে জব ৰুল হৈছে CRM ডমেষ্টিক ভয়েস। CRM ডমেষ্টিক ভয়েসৰ ওপৰত তোমালোকৰ জব ৰুল আছে HS ফাৰ্ষ্ট ইয়াৰত। আৰু কন্টেন্ট কি আছে, এইখনে হৈছে আমাৰ মেইন বুক। তাত মই কন্টেন্টত গুছি গৈছো। দুখন কিতাপ আছে, তাৰে প্ৰথম যিখন মেইন বুক এইখনে হয়। তাৰে কন্টেন্টসমূহ মই আলোচনা কৰিব গৈ আছো। প্ৰথম যিটো ইউনিট আছে, ইউনিট 1 বা চ্যাপ্টাৰ 1 বুলি ক'ব পাৰিবা। তাত আছে ITES ইণ্ডাষ্ট্ৰি। ITES ইণ্ডাষ্ট্ৰি সম্পৰ্কে কোৱা হৈছে। এটা কথা মই এইখিনিতে ক'ব বিচাৰিছো, বহু ছাত্ৰ-ছাত্ৰীয়ে ভাবে যে IT মানে হৈছে কম্পিউটাৰ। IT মানে কোনো কম্পিউটাৰ নহয়। IT মানে ইনফৰমেশ্যন টেকনলজি। ই কম্পিউটাৰ থাকিবই, উইদাউট কম্পিউটাৰ কোনো ইনফৰমেশ্যন টেকনলজি হ'বই নোৱাৰে। গতিকে কম্পিউটাৰ লগত আছে, কিন্তু অন্যান্য বিভিন্ন কথাসমূহ আমি ইয়াত শিকিব পাৰিম। গতিকে এইটো মিসকনসেপশন নহব যে খালি IT মানেই কম্পিউটাৰ। কম্পিউটাৰ সায়েন্স বেলেগ এটা বিষয় আছে, অলৰেডি সাবজেক্ট ক্লাছ 10তো আছে কম্পিউটাৰ সায়েন্স বুলি, আৰু ইয়াত ইনফৰমেশ্যন টেকনলজিৰ কথা কোৱা হৈছে। তো 1 নম্বৰ ইউনিট আছে IT ইণ্ডাষ্ট্ৰি বা ইনফৰমেশ্যন টেকনলজিৰ যি ইণ্ডাষ্ট্ৰি ইউজ সেইখিনি ইয়াত শিকোৱা হ'ব। 2 নম্বৰ ইউনিটটোত আছে CRM ডমেষ্টিক ভয়েস ৰিপ্ৰেজেন্টেটিভ ট্ৰেইনিং। আমি CRM কি হয়, কাষ্টমাৰ ৰিলেশনশ্বিপ মেনেজমেন্ট। কেনেদৰে কাষ্টমাৰৰ লগত আমি বিভিন্ন প্ৰকাৰে এটা অৰ্গেনাইজেশ্যনত যদি থাকোঁ তেতিয়া আমি কাষ্টমাৰৰ লগত বিভিন্ন ডিল ইত্যাদি কৰিব লাগে। তো সেইখিনি আমি ইয়াত শিকিম। কাষ্টমাৰ ৰিপ্ৰেজেন্টেটিভ এজনৰ কি ট্ৰেইনিঙৰ দৰকাৰ হয় বা কি নলেজ তেওঁৰ থাকিব লাগে সেই সম্পৰ্কে এই অধ্যায়টোত শিকোৱা হ'ব। 3 নম্বৰ ইউনিটত আছে আউটবাউণ্ড কলছ ইণ্টাৰেক্টিং উইথ কাষ্টমাৰ। একেই হয় যে আমি আউটবাউণ্ড কল যেতিয়া কৰোঁ, যেতিয়া আমি এটা অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা যেতিয়া কাষ্টমাৰ এজনলৈ কল কৰোঁ, সেই কলক কোৱা হ'ব আউটবাউণ্ড কলছ। তো সেই ক্ষেত্ৰত আমি কাষ্টমাৰজনক বিভিন্ন অফাৰ ইত্যাদি দিয়াৰ কাৰণে ফোন কৰোঁ বা টেলিসেল। আমি আজিকালি বহুত বেছি প্ৰচলিত হৈছে টেলিফোনৰ যোগেদি বা মোবাইলৰ যোগেদি, ইণ্টাৰনেটৰ যোগেদি বস্তু বেচা কিনা কৰা, লেনদেন কৰা, তাকে কোৱা হ'ব টেলিসেল। তো এই চ্যাপ্টাৰটোত আমি এইখিনি শিকিম। 4 নম্বৰ চ্যাপ্টাৰত আছে ইউজিং CRM এপ্লিকেশ্যন ফ্ৰী CRM যি এপ্লিকেশ্যন আছে, ছফটৱেৰ আছে বা ৱেব পৰ্টেল, আমি ৱেব পেজতে আমি ইউজ কৰিম। তো সেই পেজটো বা সেই পৰ্টেলটো বা এপ্লিকেশ্যনটো কেনেদৰে ইউজ কৰিব লাগে সেই সম্পৰ্কে এই চ্যাপ্টাৰটোত আছে। সৰু চ্যাপ্টাৰ, তোমালোকে ইয়াত ডেমো দেখা পাবা কেনেদৰে ইউজ কৰিব লাগে সেইখিনি। আৰু
তো এইটো এটা সম্পূৰ্ণ প্ৰেক্টিকেল চেপ্টাৰ ইয়াত খালি প্ৰেক্টিকেল নলেজখিনি আহিব যে কেনেদৰে প্ৰেক্টিকেলি আমি CRM সফটৱেৰ ইউজ কৰিব পাৰোঁ ইয়াৰ পিছত আছে 5 নম্বৰ ইউনিট ওয়ার্ক ম্যানেজমেন্ট আমি বিভিন্ন অর্গানাইজেশনত যেতিয়া যাওঁ তেতিয়া আমাক বিভিন্ন পদবীত যেতিয়া চাকৰি পাওঁ তো আমাৰ কাৰণে কিছুমান ওয়ার্ক ম্যানেজমেন্ট কৰিব লাগিব আমি বিভিন্ন লেভেলত কাম কৰিব লাগে আমাৰ পৰা সিনিয়ৰ সকলৰ লগত কেনেকৈ আমি বিহেভ কৰিম বা জুনিয়ৰ সকলৰ বা কলিগৰ লগত কেনেদৰে মিলি কামখিনি কৰিম সময়মতে কৰিম সেইখিনি কথা ইয়াত শিকোৱা হ'ব ইউনিট 6ত ওয়ার্কপ্লেস সেফটি এন্ড হ্যাজার্ডস এইখিনি অতি দৰকাৰী কাৰণ যিকোনো ওয়ার্কপ্লেস এখনত যেতিয়া যোৱা হয় তাত কিছুমান নীতি নিয়ম আছে বা আমি যেতিয়া অৰ্গানাইজেশ্যনত যাওঁ তাতে কেতিয়াবা ইমাৰ্জেন্সি সিচুৱেশ্যন হৈ যায় তেতিয়া আমি কি কেনেদৰে নিজক ৰক্ষা কৰিব পাৰিম বা কি সেফটি মেজাৰ ল'ব লাগিব সেইখিনি কথা এই চেপ্টাৰটোত শিকোৱা হ'ব তো বেসিক্যালি ইয়াতে 6টা চেপ্টাৰ আছে তাৰে এই 4 নম্বৰ ইউনিটটো সম্পূৰ্ণ প্ৰেক্টিকেল বেসিস আৰু এইখিনি জেনাৰেল নলেজৰ কথা বাকি ওয়ার্ক ম্যানেজমেন্ট বা IT ইন্ডাস্ট্রি CRM ডোমেস্টিক ভয়েস ট্রেনিং তো এইখিনি আছে এইখিনি একেবাৰে সহজ তোমালোকৰ সকলোৰ কাৰণে সহজ হ'ব আৰু এটা কথা মনত ৰাখিবা ইয়াত প্ৰেক্টিকেল হ'ব 70 মাৰ্কছৰে প্ৰেক্টিকেল থাকে এতিয়ালৈকে 70 মাৰ্কছৰ প্ৰেক্টিকেল আছে কিন্তু মেট্ৰিক লেভেলত এই বছৰৰ পৰা 70 পৰিৱৰ্তে 60 কৰি দিছে আৰু 10 মাৰ্কছৰ এমপ্লয়েবিলিটি স্কিল কিতাপখনৰ পৰা কুৱেশ্যন আহিব গতিকে তোমালোকৰ কাৰণেও সেইটো হ'ব পাৰে কাৰণ যেতিয়া মেট্ৰিক লেভেলত চেঞ্জ হৈছে তোমালোকৰ কাৰণে অকমান চেঞ্জ হ'ব পাৰে হলেও তো 60 মাৰ্কছৰ খাটাং প্ৰেক্টিকেল মাৰ্কছ থাকিব আৰু 40 মাৰ্কছ তোমালোকে পৰীক্ষাত বহি লিখিব লাগিব তাতে মানে ৰিটেন টেষ্টটো হ'ব 40 মাৰ্কছৰ এইখিনি আছিল তোমালোকৰ যি মেইন বুক যিখন হৈছে CRM ডোমেস্টিক ভয়েস ৰিপ্ৰেজেন্টেটিভ এইখন তোমালোকৰ মেইন বুক তাৰে কোর্স কন্টেন্ট আলোচনা কৰিছো ইয়াৰ পিছত আমি যিখন আৰু এখন কিতাপ আছে বুলি ক'লো যৰ পৰা 10 মাৰ্কৰ প্ৰশ্ন আহিব যদি 60 মাৰ্কছৰ প্ৰেক্টিকেল হয় আৰু 40 মাৰ্কছৰ থিওৰি হয় তেতিয়া হলে 10 মাৰ্কৰ প্ৰশ্ন এমপ্লয়েবিলিটি স্কিল কিতাপখনৰ পৰা আহিব যদি 70 মাৰ্কছৰ হয়ও তথাপিও আমি এমপ্লয়েবিলিটি স্কিল কিতাপখনৰ পৰা 10 মাৰ্কৰ প্ৰশ্ন আহিব বুলি ধৰি লৈছো তো ইয়াত কি কন্টেন্ট থাকিব ইয়াত মই কন্টেন্টত আহি গৈছো ইয়াত বেসিক্যালি কমিউনিকেশন স্কিলৰ কথা আহিছে যেতিয়া আমি কোনোবা অৰ্গানাইজেশ্যনত যাওঁ বা বিভিন্ন কোম্পানী ইত্যাদি যদি চাকৰি এপ্লাই কৰো তাত প্ৰথমে ইন্টাৰভিউ হ'ব বা ইন্টাৰভিউ জব পোৱাৰ পিছতো সেই চাকৰিটোত আমি প্ৰমোশন কৰাৰ কাৰণে আমাৰ কমিউনিকেশন স্কিল অতি দৰকাৰী গতিকে ইউনিট 1ত শিকোৱা হ'ব কমিউনিকেশন স্কিল আৰু এটা কথা এই এমপ্লয়েবিলিটি স্কিল কিতাপখন যিকোনো সেক্টৰৰ কাৰণেও দৰকাৰ কাৰণ হেলথ কেয়াৰৰ যিসকলে ল'ব বিচাৰা বা অন্য সেক্টৰত যদি কোনোবা ভোকেশনাল সাবজেক্ট পঢ়ি আছে সকলোৰে কাৰণে এমপ্লয়েবিলিটি স্কিল কিতাপখন কমন পঢ়িবই লাগিব তো ইউনিট 1ত কমিউনিকেশন স্কিল আছে তো কমিউনিকেশন স্কিলৰ ভিতৰত সেশন 1ত আকৌ আছে ইন্ট্ৰোডাকশন টু কমিউনিকেশন কি হয় ভাৰ্বেল কমিউনিকেশন নন ভাৰ্বেল কমিউনিকেশন তাৰ পিছত প্ৰনাউন্সিয়েশন বেসিক্স কমিউনিকেশন স্টাইলস তো এইখিনি তোমালোকে একেবাৰে জেনাৰেল নলেজৰ কিছু কথা আৰু জেনাৰেল ইংলিছৰ কিছু কথা আছে তো এইখিনি অতি দৰকাৰী তোমালোকৰ যিকোনো ফিল্ডত গলে কমিউনিকেশন স্কিল এই নলেজখিনি দৰকাৰ হ'ব তো আমি যেতিয়া ক্লাস আৰম্ভ কৰিম ৰেগুলাৰ ক্লাছত এইখিনি কথা আমি আলোচনা কৰিম ভাৰ্বেল কমিউনিকেশন নন ভাৰ্বেল কমিউনিকেশন স্কিল ইন্ট্ৰোডাকশন টু কমিউনিকেশন এইখিনিৰ ওপৰত ভিডিঅ'ৰ যোগেদি বুজাই দিছো এই ভিডিঅ'ৰ ডেসক্ৰিপচনত তাৰ লিংক পাই যাবা ইয়াৰ পিছত আছে ইউনিট 2 সেলফ ম্যানেজমেন্ট স্কিল আমি কেনেদৰে নিজৰ স্ট্ৰেংথ উইকনেস সেইখিনি আমি জানিব পাৰিম গ্ৰুমিং মানে কাপোৰ কানি কেনেদৰে ৰাখিব লাগিব পাৰ্সোনেল হাইজিন আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ অফিস ইত্যাদি যাব লাগে সেইখিনি কথা আছে টিম ওয়াৰ্কৰ কথা আছে নেটওয়াৰ্কিং স্কিলৰ কথা আছে কাৰণ আমি এটা টিমত যেতিয়া কাম কৰিম তেতিয়া আমাৰ কমিউনিকেশন স্কিলৰ লগতে নেটওয়াৰ্কিং স্কিলো অতি দৰকাৰ সেলফ মোটিভেশন গোল সেটিং ইত্যাদি আছে টাইম ম্যানেজমেন্টৰ কথা আছে আলটিমেটলি আমি এই যি এমপ্লয়েবিলিটি স্কিল আছে তাত আমি যদি এটা শব্দত কওঁ যে ইয়াত নীতি শিক্ষাৰ কথা আহিব আমি কি কাম কৰিলে আমাৰ প্ৰফেশনাল স্কিল বাঢ়িব আমি বেছি ভাল ডেভেলপ কৰিব পাৰিম নিজৰ কোৱালিটি ইমপ্ৰুভ কৰিব পাৰিম সেইখিনি কথা ইয়াত শিকোৱা হ'ব আৰু এটা ইউনিট আছে যেটো কম্পিউটাৰৰ ওপৰত এই চেপ্টাৰটোহে খালি কম্পিউটাৰৰ ওপৰত আছে ইউনিট 3 তাত আছে ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি স্কিলছ এই চেপ্টাৰত সম্পূৰ্ণ কম্পিউটাৰৰ বেসিক নলেজ সমূহ আহিব ইন্ট্ৰোডাকশন টু আইসিটিৰ পৰিচয় হ'ব বেসিক ইন্টাৰফেস অফ লিব্ৰিঅফিছ ৰাইটাৰ আমি দৰখাস্ত ইত্যাদি লিখাৰ কাৰণে লিব্ৰিঅফিছ ৰাইটাৰ ইউজ কৰো ডকুমেন্ট এটা কেনেদৰে সেভ কৰিব লাগে ওপেন কৰিব লাগে ক্লোজ কৰিব লাগে প্ৰিন্ট কৰিব লাগে ফৰমেটিং টেক্সট ইন এ ডকুমেন্ট এটা আমি কেনেদৰে বিভিন্ন ফৰমেট কৰিব পাৰো ডিজাইন কৰিব পাৰো সেইখিনি কথা ইয়াত শিকোৱা হ'ব
ইয়াৰ পিছত আছে চেকিং স্পেলিং এণ্ড গ্ৰামাৰ তাৰমানে এই ইউনিট যি 3 আছে এই গোটেইখিনি প্ৰেক্টিকেল ইয়াত তোমালোকৰ ল্যাব প্ৰেক্টিছ হ'ব ইয়াৰ পৰা প্ৰেক্টিকেল প্ৰশ্ন আহিব বেছিভাগ ইয়াত কম্পিউটাৰৰ কথা আছে গতিকে এইখিনি একেবাৰে সহজ বেসিক কম্পিউটাৰ নলেজ তোমালোকে এই চ্যাপ্টাৰটোৰ পৰা পাবা ইয়াৰ পিছত আছে 4 নম্বৰ ইউনিটটো হৈছে এন্টাৰপ্ৰেনাৰশিপ স্কিল এন্টাৰপ্ৰেনাৰশিপ কি হয় ইন্ট্ৰোডাকশন টু এন্টাৰপ্ৰেনাৰশিপ ভ্যালুজ অফ এন এন্টাৰপ্ৰেনাৰ এজন এন্টাৰপ্ৰেনাৰৰ কি ভ্যালু থাকিব লাগিব তো এইখিনি আছে এই চ্যাপ্টাৰটোত মানে এন্টাৰপ্ৰেনাৰশিপ যদি মই কওঁ এটা শব্দতে এনেকা এটা বিজনেস যি বিজনেসৰ পৰা নিজৰ যি সেলফ এমপ্লয়মেন্ট হেতু হ'ব লগতে বেলেগকো চাকৰি দিব পাৰিব মানে অকমান বেলেগতকৈ বেলেগ কিবা আইডিয়া কৰা বিজনেস কৰা তেনেকা টাইপৰ এই শব্দটো ইয়াত আহিছে এন্টাৰপ্ৰেনাৰ ইয়াৰ পিছত আহি গ'ল 5 নম্বৰ যি ইউনিট গ্ৰীণ স্কিল মানে হৈছে আমাৰ পৰিবেশ আমি কেনেদৰে সংৰক্ষণ কৰি ৰাখিব পাৰো আমি কেনেদৰে পলিসি ক্ৰিয়েট কৰিব পাৰো যিবিলাকে আমাৰ পৰিবেশ দূষিত নকৰে আৰু আমাৰ কামখিনি সুচাৰুৰূপে পৰিচালিত হৈ যাব পাৰে এইখিনি আছিল এই চ্যাপ্টাৰৰ মূল টপিক ইয়াত বহুত কথা শিকিব লগা আছে জেনাৰেল নলেজৰ কথা গোটেইখিনিয়ে আৰু তাৰ পৰা 10 মাৰ্কৰ প্ৰশ্ন আহিব তো এনেদৰে এইখিনি আছিল তোমালোকৰ কোৰ্স কন্টেন্ট আশা কৰো সকলোৱে ভিডিওটো বুজি পাইছা আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিবা কমেন্ট কৰি জনাবা আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ